দীঘলী চাপৰি বালি চাপৰি আদি গোটেই অঞ্চলটোৰ ৰাইজক জনোৱা হয় যে যোৱা 5 আৰু 6 ডিচেম্বৰ 2019 তাৰিখে নগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত যি বেদখল উচ্ছেদ কাৰ্যসূচী চলোৱা হৈছিল সেই উচ্ছেদিত ব্যক্তিসকলে যাতে অনতিপলমে এই ঠাই পৰিত্যাগ কৰে তেওঁলোকে যাতে কোনো ধৰণৰ টেম্পৰাৰী চালি এটসেট্ৰা মানে বনাই ইয়াতে পুনৰবাৰ বসতি স্থাপন কৰিবলৈ প্ৰচেষ্টা নকৰে তাৰ বাবে আমি জিলা প্ৰশাসনে নিৰ্দেশ জাৰি কৰিছো ইয়াৰ অন্যথা হলে প্ৰশাসনৰ ফালৰ পৰা বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব তদুপৰি যিসকল ব্যক্তিয়ে সেই উচ্ছেদিত ব্যক্তিসকলক আশ্ৰয় বা প্ৰশ্ৰয় আদি প্ৰদান কৰি ৰাখিছে নিজৰ অমহি বুলি ভাবি তেওঁলোকক নিজৰ ঘৰত আশ্ৰয় দি ৰাখিছে সেই সকল ব্যক্তিকো আমি প্ৰশাসনে জনাব বিচাৰো যে তেওঁলোকেও যাতে সেই সকল ব্যক্তিক কোনো ধৰণৰ সহায় সহযোগিতা নকৰে অন্যথা সেই সকল স্থানীয় ব্যক্তিৰ ওপৰতো আমি প্ৰশাসনিকভাৱে ব্যৱস্থা ল'বলৈ বাধ্য হ'ম কাৰণ আমি যিসকল ব্যক্তি ইয়াতে বহু বছৰ ধৰি পেনে বেদখল কাৰ্য চলাই ৰাখিছিল তেওঁলোকক আমি দীঘলীয়া প্ৰচেষ্টাৰ জৰিয়তে আমি তেওঁলোকক উচ্ছেদ কৰিছো এতেকে এই ঠাইত যাতে পুনৰবাৰ তেওঁলোকে বেদখল নকৰে তাৰ বাবে আমি প্ৰশাসনে নিৰ্দেশ জাৰি কৰিছো ইয়াৰ অন্যথা হলে আমি প্ৰশাসনিক তৰফৰ পৰা বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম থ্যাংক ইউ নিৰ্দেশ দিয়া হৈছে অন্যথা জিলা প্ৰশাসনৰ তৰফৰ পৰা তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু যিসকল ব্যক্তিয়ে উচ্ছেদিত ব্যক্তিক বৰ্তমান যোৱা